হৈছে তৰমুজ আৰু এইটো হৈছে তৰমুজৰ বাকলি আৰু মই আজি বনাম তৰমুজৰ বাকলিৰ পৰা এটা চাটনি আচলতে তৰমুজৰ বাকলিটো আমি সবেই পেলাই দিওঁ কাৰণ ইয়াৰ একো টেষ্টে নাই আচলতে এই কেৰেক্টাৰটোৰ কাৰণে আমি ইয়াক যেনে ধৰণে মন যায় তেনেকৈ বনাব পাৰোঁ ইয়াক মিঠা মন যায় মিঠা বনাব পাৰোঁ টেঙা মন যায় টেঙা বনাব পাৰোঁ বা জ্বলা মন যায় জ্বলা বনাব পাৰোঁ তেনে বৰ বেছি বনাম নকৰি ব'লক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথমে আমি তৰমুজৰ এই ৰেড পৰ্চনটো কটাৰী এখন লৈ ধুনীয়াকৈ এৰাই ল'ম এনেকৈ আৰু এইখিনি আপোনালোকে জুচ বা যিকোনো কিবা বনাব পাৰে তাৰপিছত এই সেউজীয়াৰ অংশখিনি অকণমান ডাঠকৈ বাকলিটো গুচাই পেলাম এইখিনি বাকলিখিনি মই ভালকৈ গুচাই ল'লোঁ অলপ ৰঙা থাকিলেও একো নহয় বাৰু এনেকৈ গোটেইখিনি মই এনেকৈ বাকলিখিনি গুচাই ল'লোঁ আচলতে এইটো বহুত বেছি পুষ্টিকৰ হয় সেইকাৰণে খাব লাগে কাৰণ ইয়াত ভিটামিন ডি থাকে এ থাকে চি থাকে সেইকাৰণে খাব লাগে আৰু এতিয়া এটা মিক্সি কাটিত এইখিনি কাটি পেলাই ভালকৈ পিচি ল'ম তৰমুজৰ বাকলিখিনি পিচি লোৱাৰ পিছত এটা গৰম হোৱা কেৰাহীত অলপ মিঠাতেল দিম আৰু তাত অকণমান পাঁচফোৰণ দি দিম যদি গোটা জিৰা আছে তেনেহ'লে আপোনালোকে ইয়াত গোটা জিৰা দিব পাৰে আৰু ইয়াত এটা শুকান জলকীয়া দিছোঁ আৰু এই গৰম হোৱা তেলখিনিতে অলপমান নৰসিংহ আৰু তাৰপিছতে এটা কেঁচা জলকীয়া আৰু লগতে অকণমান কুটি আদা এইখিনিতে এটা কথা মনত ৰাখিব গেছটো যাতে আপোনালোকে হাই ফ্লেমত নিদিয়ে একেবাৰে ল'ত ৰাখিব আৰু এইখিনি প্ৰায় অকণমান ব্ৰাউন হৈছে ভালকৈ হেৰি হৈছে এতিয়া ইয়াতে দিম পৰিমাণ অনুযায়ী হালধি আৰু তাতে দিম অকণমান জিৰা আৰু লাল মিৰ্চ মছলাখিনি যাতে জ্বলি নাযায় সেইটো ভালকৈ চাব আৰু এতিয়া মই ইয়াত পিচি থোৱা যিখিনি তৰমুজৰ বাকলি আছিলে সেইখিনি দি দিম এতিয়া ইয়াত দিম অলপ চেনিটো আপোনালোকে নিজৰ জোখমতে দিব যদি মিঠা বেছিকৈ লাগে তেনেহ'লে বেছিকৈ দিব যদি কমকৈ লাগে তেনেহ'লে কমকৈ দিব ইয়াত মই 4 চামুচমান চেনি দি দিম আৰু এতিয়া দিম অকণমান নিমখটো আপোনালোকে দিবলৈ নাপাহৰিব নহ'লে গোটেই বস্তুটোৱে বেলেঞ্চ নহ'ব নিমখটো দিলেহে মিঠা টেঙা জ্বলা এইবিলাক চব বেলেঞ্চত আহিব যদি আপোনালোকৰ ভিনেগাৰ আছে ইয়াত তেনেহ'লে ভিনেগাৰ দিব পাৰে যদিহে নাই তেনেহ'লে এফাল নেমু ইয়াত চেপি দিব যাতে টেঙা জ্বলা মিঠা গোটেইবিলাক ওলাই এটা বৰ ধুনীয়া সোৱাদ উঠে আৰু এইখিনি মোৰ মোটামুটি ৰেডি হৈ গৈছে পানীটো যিহেতু শুকাইছেই আৰু এইটো বস্তু আপোনালোকে 2 সপ্তাহলৈকে ফ্ৰিজত ৰাখি খাব পাৰিব যদিহে ইয়াত ভিনেগাৰ দিয়ে যদি নিদিয়ে আপোনালোকে ডেইলি ইউজ কৰিব পাৰে দুপৰীয়া ভাতৰ লগত নহ'লে লুচিৰ লগত নহ'লে ব্ৰেডৰ লগত আপোনালোকে যেনেকৈ মন যায় তেনেকৈ খাব পাৰে এইটোৱে আছিলে তৰমুজৰ চাটনি যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব